নতুন বৰ্ণগৰ ইউটিউব চেনেলটোলৈ সকলোকে পুনৰ এবাৰ ৱেলকাম। প্ৰেম কোনো ভিক্ষা খুজি পোৱা বস্তু নহয়, ই কেতিয়াবা ভিক্ষা নোখোজাকৈয়ে পোৱা যায়। যে প্ৰেম কোনো ভিক্ষা খুজি পোৱা বস্তু নহয় আৰু কেতিয়াবা ইয়াক ভিক্ষা নোখোজাকৈয়ে পোৱা যায়। প্ৰেমৰ নামত আমি নিজৰ জীৱনটো কিয় বলিদান দিওঁ? কি প্ৰয়োজন আছে এজনী ছোৱালীৰ কাৰণে প্ৰেমৰ নামত নিজৰ হাতখন ব্লেডেৰে কাটিবলৈ? কি প্ৰয়োজন আছে এজনী ছোৱালীৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰিবলৈ? বা কি প্ৰয়োজন আছে এজনী ছোৱালীৰ কাৰণে আমি গোটেই জীৱনটো ধ্বংস কৰিবলৈ, অৰ্থাৎ জীৱনটো ছুইচাইড কৰিবলৈ কি প্ৰয়োজন আছে? প্ৰেমৰ নামত ইমান পাগল হ'বলৈ আমাৰ এই এজন প্ৰেমিক বা এজন প্ৰেয়সীৰ কি ইমান প্ৰয়োজন আছে? চাওক, মনত ৰাখিবা, এই জীৱনটো পোৱাৰ কাৰণে এই জীৱনটোৰ নামত প্ৰেম কৰিব শিকিছা। গতিকে প্ৰেমৰ কাৰণে এই জীৱনটো কেতিয়াও ধ্বংস নকৰি। জীৱনত কাৰোবাক পোৱাৰ বাবে কেতিয়াও নাকান্দিবা। যে জীৱনত কাৰোবাক পোৱাৰ বাবে কেতিয়াও নাকান্দিবা, কিয়নো যাৰ বাবে কান্দিবা তেওঁ কেতিয়াও আপোন হ'ব নোৱাৰে, আৰু যিজন আপোন হ'ব তেওঁ কেতিয়াও আপোনাক কান্দিবলৈ নিদিয়ে। মনত ৰাখিবা, জীৱনত কাৰোবাক পোৱাৰ বাবে কেতিয়াও নাকান্দিবা, কিয়নো যাৰ বাবে কান্দিবা তেওঁ কেতিয়াও আপোন হ'ব নোৱাৰে, আৰু যিজন আপোন হ'ব তেওঁ কেতিয়াও আপোনাক কান্দিবলৈ নিদিয়ে। যিজনে তোমাক আঁতৰি গুচি গৈছে, যিজনে তোমাৰ জীৱনৰ পৰা তোমাক এৰি গুচি গৈছে, যাবলৈ দিয়া, কিয়নো তোমাক লৈ তেওঁ কেতিয়াও সুখী নহয়, তাৰ কাৰণে যাবলৈ দিয়া, আৰু সেইটো ভাবিয়ে দুখ নকৰিবা। প্ৰেয়সীৰ কাৰণে বা প্ৰেমৰ কাৰণে নিজৰ জীৱনটো এই কাৰণে ধ্বংস নকৰিবা যে তোমাৰ পিতৃ মাতৃয়ে তোমাক বহু কষ্ট কৰি জন্ম দিছে আৰু তোমাৰ নামত বহুত সপোন পুহি ৰাখিছে বা আশা কৰি ৰাখিছে। কিন্তু সেই সপোন যদি ধূলিসাৎ কৰি প্ৰেমৰ কাৰণে এজনী প্ৰেয়সীৰ কাৰণে বা এজন প্ৰেমিকৰ কাৰণে ধ্বংস কৰা, তেতিয়া তোমাৰ পিতৃ মাতৃয়ে তোমাক লৈ কি সপোন দেখিব বা কি ভাবিব? যদি তোমাৰ প্ৰেয়সী বা তোমাৰ প্ৰেমিক তোমাক লৈ সুখী নহয়, তেতিয়াহ'লে তুমি কিয় তেওঁৰ কাৰণে দুখী? তোমাক লৈ যি সুখী নহয় তাৰ কাৰণে তুমি কিয় ইমান দুখী? সেইটো মনত ৰাখিবা। মনত ৰাখিবা, প্ৰেমতকৈ জীৱন কেতিয়াও সৰু হ'ব নোৱাৰে, জীৱনতকৈ প্ৰেম কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। যদি জীৱনটো থাকে আকৌ প্ৰেম হ'ব, আকৌ প্ৰেম কৰিব পাৰিবা, প্ৰেম কৰিব শিকিবা। জীৱনৰ আনন্দ, জীৱনৰ সুখ, জীৱনৰ দুখ সকলোখিনি জীৱন থাকে মানে সকলো থাকিব। গতিকে এই জীৱনটো এবাৰেই পোৱা যায়। জীৱনটোত প্ৰেমৰ কাৰণে কেতিয়াও ধ্বংস নকৰিবা, ছুইচাইড নকৰিবা, বা প্ৰেয়সীৰ কাৰণে পাগল হৈ হাতখন ব্লেডেৰে কটাৰ কোনো প্ৰয়োজন নাই, কিয়নো আজিৰ যুগত ইমান প্ৰেমত পাগল হ'বলৈ ভগৱানে আমাক এই পৃথিৱীত জন্ম দিয়া নাই। গতিকে প্ৰেমৰ কাৰণে পাগল হোৱাটো মানৱ জীৱনৰ মূল উদ্দেশ্য নহয় বা জন্ম ধৰাৰ মূল উদ্দেশ্য নহয়। ভিডিঅ'টো শেষ কৰাৰ পূৰ্বে আকৌ এবাৰ কৈছোঁ, জীৱন থাকে মানে সকলো থাকে। প্ৰেমৰ কাৰণে এজনী ছোৱালীৰ কাৰণে বা এজন প্ৰেমিকৰ কাৰণে গোটেই জীৱনটো ধ্বংস কৰি নিদিবা, কিয়নো জীৱনটো পুনৰ জীৱিত কৰি তোলা। যদি জীৱন থাকে পুনৰ প্ৰেম হ'ব, পুনৰ জীৱনৰ আনন্দ ঘূৰি আহিব। মনত ৰাখিবা, যিয়ে আঁতৰি গুচি গৈছে তাৰ কাৰণে দুখী হোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু তোমাৰ পিতৃ মাতৃৰ যি সপোন সেই সপোন পূৰণ কৰাৰ কাৰণে সাৰ্থক হোৱা।